হেল্ল' নমস্কাৰ সকলোকে। মই পাৰ্বিন। ৰাতিপুৱা এতিয়া আমি উঠিলোঁ। আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। গুড মৰ্ণিং টু অল অফ ইউ। আপোনালোকে যিসকলে মোক চাইছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি এতিয়া মই দিনটো যিটো মোৰ ব্লগ মই সেইটো আৰম্ভ কৰিব খুজিছোঁ। ৰাতিপুৱা এতিয়া 5টা বজাতে উঠিলোঁ। উঠি চাহ তাহ খালোঁ। খাই পেলাই এতিয়া ঘৰৰ কামবিলাক কৰি ল'লোঁ। কৰি পেলাই এতিয়া আৰু আজি এতিয়া ঘৰত 11জন মানুহক ভাত চাত বনাই এতিয়া কাম পূৰা আৰম্ভ হৈ যাব। তাহাঁতকনো কি বনাই মই খুৱাম। আজি আপোনালোকক দেখাম, আপোনালোকে চাব আৰু ভালে থাকক। ময়ো ভালে আছোঁ, ঘৰৰ সকলো ভালেই আছে, আপোনালোকেও ভালে থাকক। আহক আমি ব্লগটো আৰম্ভ কৰোঁ। এয়া মই চাউল ল'লোঁ বনাবৰ কাৰণে। তাৰপৰা আকৌ দাইলো লৈছোঁ। বাতিটোত এয়া তিয়াই থৈছোঁ দাইল অকণ। দাইল তিয়াই থ'লে খাবলৈ ভাল হয়। সৰু সৰু মাছ লৈছিলোঁ। এই মাছ এতিয়া বনাম। মই এতিয়া দাইলখিনি এইটোতে বনাম। আপোনালোকে এইটো চিনি পায়নে? মই কুকাৰত দাইল নবনাওঁ, মই ইয়াতে বনাম এতিয়া। এতিয়া আৰু মানুহ 11জন আছিলে, তাৰে বাকীখিনি 4জন মানুহ গুচি গ'লগৈ। তাহাঁতক আৰু ভাত বনাই দিলোঁ। ভাতৰ লগত আমলেট দিলোঁ, খাই গ'লগৈ ভাত দাইল আমলেটৰ সৈতে। এতিয়া আৰু মোৱা পুঠি মাছ কেইটামান লৈছিলোঁ, তাকে আমি ঘৰৰ যিকেইজন মানুহ আছোঁ বাকীকেইজনে খাম আৰু। মাছটো মই কেনেকৈনো বনালোঁ আপোনালোকে সেইটো চাব। আপোনালোকে সদায় মাছ বনাই খাই আছে, তথাপিতো মোৱা মাছটো মই কেনেকৈ বনাইছোঁ আপোনালোকে চাব। চাই কেনেকুৱা পালে আৰু খায়ো চাব লগতে আৰু মোক জনাবও। বনাওঁ আহক এতিয়া। এইকেইটা মোৱা মাছ ভালকৈ ধুনীয়াকৈ বাচি মেলি ধুই লৈছোঁ। তাতে মই 2টা পিঁয়াজ কাটি ল'লোঁ আৰু নহৰু এটা ল'লোঁ আৰু জলকীয়া 2টা জলকীয়া ছিঙি ভাঙি লৈছোঁ। তাকে ইয়াকে বনাম এতিয়া। আপোনালোকে চাব কেনেকৈ মই বনাইছোঁ। এনেকৈ বনালে মাছটো খাবলৈ খুব সোৱাদ হয়। প্ৰথমতে মই কেৰাহীত তেল অলপ দিছোঁ। তেল গৰম হওক। তেলকণ যেতিয়া গৰম হ'ব, মই গৰম হোৱা তাতে পিঁয়াজ দি দিম। কাটি থোৱা পিঁয়াজখিনি দিম। তাৰপৰা নহৰু দিম। গৰম হৈছে। পিঁয়াজখিনি এতিয়া ৰঙচুৱা নিচিনা হ'ল। ইয়াতে নহৰু দি দিছোঁ। নহৰু আৰু জলকীয়াত একেলগে দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা নিচিনা হ'লত এতিয়া ভালকৈ লৰাই দিম। এনেকৈ যদি মাছ বনাই খাওঁ, খাবলৈ মাছ খুব ধুনীয়া হয়। ইমান ধুনীয়া গোন্ধ এটা ওলায়, খুব ভাল লাগে। মোৱা মাছ ভাজি খোৱাতকৈ এনেকৈ খাইহে ভাল লাগে। ভাজি খালেও ভাল লাগে, কিন্তু এনেকৈ খোৱাৰ টেষ্টটো বেলেগ। ইয়াতো খোৱা মজা বেলেগ। আপোনালোকে খাই চাবচোন, ভাল পাব খালে। ইয়াত মই এতিয়া অকণমান হালধি দি দিম। ইয়াতে এনেই তেলত হালধি দিলে হালধিটো জ্বলি যায়, কিন্তু ইয়াত এতিয়া দিছোঁ। ইয়াত মই অকণ মজাৰ মাছখিনি দি দিম ইয়াত। এতিয়া মই মাছখিনি ইয়াত দি দিম। মোৱা মাছ খাবলৈ কি ধুনীয়া, কিমান খাই ভাল লাগে। সৰু সৰু মোৱা মাছ এনেকৈ খাব, আপোনালোকে খাব। ইয়াত এতিয়া মই ওপৰত নিমখ দি দিম। মই আগতেও কৈছোঁ, মই নিমখ হালধি হাতেৰেহে দিওঁ দেই। মই চামুচে আকৌ জোখ দিব নাজানো। চামুচে দিলে বেয়া হয় লাগে, বেছি হৈ যাব লাগে। এতিয়া এইখিনি মই ঢাকন মাৰি দিম। কেৰাহীখন ঢাকি দিম এতিয়া। এই মাছখিনি এতিয়া অলপ পানী দি দিম ওপৰত। এতিয়া ওপৰত গৰম পানী কৰি থৈছোঁ, অকণ ওপৰত গৰম পানী দি দিম। মাছখিনি ভাগি নাযায় দেই। মাছখিনি ভাগি নাযায়। মাছখিনি ভাগি যাব বুলি আপোনালোকে ভয় নাখাব। মাছখিনি ভাগি নাযায়। মাছ খুব ধুনীয়া হৈ থাকিব। এজনী হৈ থাকিব। আপোনালোকে চাব পিছত। এতিয়া মই ঢাকনখন মাৰি দিম।
এয়া দেখিছে আপোনালোকে মাছখিনি প্ৰায় হৈয়ে গৈছে। মাছটো মানে যেতিয়া কেৰাহীত থাকিব তাত ফটফটকৈ অলপ শব্দ এটা ফুটি থাকিব, তেতিয়া জানিব যে মাছটো প্ৰায় হৈ গ'ল। আৰু এতিয়া মাছটো নমাই দিম, মই বাতি এটাত নমাই পেলাই আপোনালোকক দেখাম। এতিয়া আপুনি মাছখিনি দেখিছে, আপোনালোকে চাব মাছখিনি খুব ধুনীয়া হৈ গ'ল। মাছ মানে এতিয়া নমাই দিলোঁ আৰু এতিয়া আমি খাব পৰা হ'লোঁ। মাছখিনি খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া ৰংটো খুব ধুনীয়া হৈছে, খাবলৈও খুব টেষ্টি। আপোনালোকে ঘৰতে বনাই এনেকৈ খাবচোন। যিসকলে খাই পাইছে তেওঁলোকেতো জানেই আৰু এনেকৈ বনাবলৈ। মই নতুনকৈ শিকোৱা নহয়, এনেই মানে নিজে মনে যিটো বনাইছোঁ যে আপোনালোকক দেখাইছোঁ। আপোনালোকে চবে চাব, চাই খাব আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো মোক ক'ব মাছখিনি দেই। আজি এতিয়া মোৰ ভাগিন আহিছিলে অলপ আগতে। এয়া মোৰ ভাগিন হয়। নমস্কাৰ দিয়া আকৌ। নমস্কাৰ। তাইৰ নামটো হিয়া। তাই আহিলে এতিয়া, আহি আৰু চাহ তাহ খাই তাই যাবগৈ এতিয়া। ভাবিছোঁ আপোনালোকৰ লগত চিনাকি কৰি দিওঁ। সেয়া মোৰ ভাগিন হয়। আপোনালোকে কি কৰিছে? এতিয়া মানে আলহী গ'ল, আলহী চাহ তাহ খুৱাই পঠালোঁ। তথাপিও এতিয়া আমাৰ ঘৰৰ মানুহে মানে কি আকৌ চাহ খাব, চাহ খাবই আৰু মানে সন্ধিয়া সময় হ'ল যে এতিয়া চাহ বনাইছোঁ। তাৰপিছতে ব্ৰইলাৰ এটা আনিছে, তাকে বনাব লাগিব এতিয়া গধূলিৰ কাৰণে। মানুহ আছে যে ভাত খাবলৈ, ব্ৰইলাৰকে বনাব লাগিব এতিয়া। আপোনালোকে চাহ খালেনে নে খোৱা নাই? আমি এতিয়া চাহ বনাইছোঁ, চাহ খাম এতিয়া। এয়া ৰাতি খাবৰ কাৰণে মই ব্ৰইলাৰ বনালোঁ। ব্ৰইলাৰ এতিয়া মানে কি আৰু আমি জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি একো দিয়া নাই, অকল নহৰু পিঁয়াজ দি পেলাই বনাইছোঁ। আদা এডোখৰ দিছোঁ লগতে। এনেকৈ বনাই এতিয়া ব্ৰইলাৰ তৰকাৰী হৈ গ'ল। এতিয়া আৰু ভাতৰ লগত খাই এতিয়া আমি আৰু মানে দিনটোৰ কামবোৰ আজৰি কৰি শুই যাম আৰু এতিয়া অলপ পিছত।